কিহৰ কাৰণে কৰিছিল 4 লাখৰ কাৰণে কৰা নাই কিহৰ কাৰণে কৰিছিল ৰঞ্জন এবাৰ আইনমতে কিবা কৰিব সেইটো কোনোবাই দাবী কৰিলে কোনোবা কিবা কয় আৰু কি কয় হাল্লা কৰিলেতো মুক্তি নহয় 4 লাখ টকা পায়ো যদি চৌকা জ্বলা নাই সেইটো কাৰ দায়ী কোন হয় সকলে কৈ আছে কেদাৰসকলে আমি 4 লাখৰ টকাৰ কাৰণে আমি সংগ্ৰাম কৰা নাছিলে বুলি কৈ আছে কিহৰ কাৰণে কৰিছিল 4 লাখৰ কাৰণে কৰা নাই কিহৰ কাৰণে কৰিছিল সেইটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে আগতে দিয়ক ব্যৱস্থা আছে তেতিয়াহ'লে ৰিপেয়াৰ কৰি পেলাই সেইখিনি কৃষকৰ উপযোগী কৰিব পৰা যাব আৰু যদি নাই সেইখিনি টোটেলি কেঞ্চেল কৰি নতুনকৈ প্ৰজেক্ট আৰম্ভ কৰিব লাগিব যাতে কৃষক ৰাইজৰ উপকাৰ হয় স্যার দুইটা প্রজেক্টতো ঠিকাদারসকলে আলটিমেটলি কিছুমান কাম পাই আছে বা রিপেয়ারিংৰ ক্ষেত্ৰতে হওক ডংবিলাক মেৰামতিৰ ক্ষেত্ৰত বিভিন্ন মানে ঠন ধৰি আহিছে কিন্তু এতিয়ালৈ যে কোনো ৰাইজৰ উপকৃত হোৱা নাই তাৰ কাৰণে কিবা সেইটো বহু সময় দেখিছোঁ এইবিলাক ইৰিগেশ্যন প্ৰজেক্টবিলাক কেৱল ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰসকলৰ কাৰণে লাভৰ আশা তেনেকুৱা আঁচনিবিলাক আমি দেখিছোঁ আপোনালোক বুৰলীয়াৰ হৈ কিবাই হওক পাগলাদিয়াৰ ওপৰত কৰা যিখিনি আঁচনি হওক বা আমাৰ ধনশ্ৰী প্ৰজেক্টৰ কথাই কওক খেতিয়কসকলৰ খুব কমহে উপকাৰ হৈছে তাৰমানে টাৰ্গেটটো কৃষকৰ আছিল যদিও বৰ্তমান বিভাগীয় কৰ্মচাৰীসকলে বিভাগীয় যিবিলাক ইঞ্জিনিয়াৰ আছে তেওঁলোকে কেৱল নিজৰ লাভৰ কাৰণে কাম কৰি থকা দেখা গৈছে ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰবিলাকৰ মাজতহে লাভখিনি কিবা হৈছে কিন্তু কৃষকসকলক উদ্দেশ্য কৰি কৰিছিল যদিও কৃষকৰ লাভ হোৱা নাই এতিয়া সেই বস্তুখিনি অলপ ভালকৈ চাই নিৰীক্ষণ কৰি কেনেকৈ পুনৰ বিবেচনা কৰি কৃষকৰ উপকাৰত অহা হয় বা কৃষকৰ উপকাৰ কৰিবৰ কাৰণে কেনেকৈ কৰিলে কি হয় সেই বিষয়খিনি চাই পেলাই আমি ব্যৱস্থা লোৱাৰ কথাখিনি চিন্তা আমি 100% আশা কৰিছোঁ কাৰণ তেওঁ যুৱ নেতা হয় বহু বছৰ আফচৰ আমাৰ জিলা কমিটিৰ সভাপতি হিচাপে কাম কৰিছে চবৰে লগত চিনাকি আছে আৰু বৰ্তমান সমাজৰ লগত জড়িত হৈ কাম কৰি আছে সেইকাৰণে তেওঁ জিকাটো খাটাং স্যাৰ এনডিএফবি যি কেদাৰসকলৰ এতিয়ালৈকে ঘৰত চৌকা নজ্বলা হৈ গৈছে কি ক'ব ঘৰত চৌকা নজ্বলাটোতো চৰকাৰৰ দায়ী নহয় তেওঁলোকক যিখিনি ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা দিব লগা আছে দিয়া হৈছে মাত্ৰ হয়তো 100জনমান বাকী আছে চব সংগঠন মিলাই 100জনমান বাকী আছে বাকীখিনি চবেই পাইছে এতিয়া 4 লাখ টকা পায়ো যদি চৌকা জ্বলা নাই সেইটো কাৰ দায়ী কোন হয় চৰকাৰ নে তেওঁলোকে অসৎ ব্যৱহাৰ কৰিছে টকাখিনি সেইকাৰণে চৌকা জ্বলা নাই তা চৰকাৰেতো সদায় তেওঁলোকক সহায় কৰি থাকিব নোৱাৰে তেওঁলোকক দিয়া হৈছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নিজৰ জীৱিকা বনাই ল'ব লাগে ৰঞ্জন এবাৰ আইনমতে কিবা কৰিব সেইটো কোনোবাই দাবী কৰিলে কোনোবাই কিবা কয় কি কয় হাল্লা কৰিলেতো মুক্তি নহয় ৰঞ্জন দেৱাৰীক উলিয়াব লাগিব যিহেতু আইনে তেওঁক আবদ্ধ কৰি ৰাখিছে সেইকাৰণে আইনী প্ৰক্ৰিয়াৰে তেওঁ উলিয়াবৰ কাৰণে চেষ্টা কৰিলে তাকে নকৰি যদি কোনোবাই হাংগাৰ ষ্ট্ৰাইক কৰে ধৰ্ণা কৰে প্ৰচেছন কৰে এইটো মূল্যহীন